কাৰণে শুক্লাই চেৰফাং সমষ্টিটোত শুক্লাই নদীৰ সমীপত মানে শুক্লাই ইৰিগেশ্যন প্ৰজেক্টৰ একেবাৰে সমীপত প্ৰথমবাৰৰ কাৰণে ডেইজি নামেৰে এটা ফেষ্টিভেল আজিৰ পৰা আৰম্ভ হৈছে। আমি অতিকৈ আনন্দিত হৈছোঁ। এনেধৰণৰ এটা ফেষ্টিভেল আমি শুক্লাই সমষ্টিটোত শুক্লাই নদীৰ সমীপত আমি পাবলৈ সক্ষম হৈছোঁ। এটাই কথা, এই ডেইজি ফেষ্টিভেলৰ জৰিয়তে শুক্লাই নদীটোৰ আশে পাশে থকা এই বিশাল জনগাঁথনিটোৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একত্ৰিত হৈ এই অঞ্চলৰ মানুহৰ জীয়াই থকাৰ যিটো ধাৰণা, জীয়াই থকাৰ যিটো মানদণ্ড, ইয়াৰ জৰিয়তে যাতে আমি অনুভৱ কৰিব পাৰোঁ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কলা আৰু সংস্কৃতি ইয়াত যাতে প্ৰদৰ্শিত হয়। বিভিন্ন ধৰণৰ উদীয়মান যুৱক শিল্পীসকলে ইয়াত যাতে এখন মঞ্চ পাবলৈ সক্ষম হয়। এই মঞ্চৰ পৰাই বিশ্ব দৰবাৰত যাতে তেখেতসকলে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰে কামনা আমি কৰিছোঁ আৰু এই ডেইজিং ফেষ্টিভেলৰ ভৱিষ্যতে তাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। NGO নাওকাটাৰ উদ্যোগত আমি প্ৰথমবাৰৰ বাবে এই শুক্লাই পাৰ্কৰ ওচৰত দৈজুৰি ফেষ্টিভেল উৎসৱৰ আয়োজন কৰিছোঁ। ইয়াতে আমি সদায় বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজিও আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। অলপ পিছতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নয়ন বৰগীয়াৰী আহি আমাৰ মাজত কিছু সময় পিছতে অনুষ্ঠান পৰিৱেশন কৰিব। অহাকালি আমি আধুনিক নৃত্য প্ৰতিযোগিতা আছে। তেনেকৈ আমাৰ সাতদিন সদায় আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। লগতে অসম ভিত্তিত আমি পাঞ্জা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লগতে আমাৰ ফেষ্টিভেলত বিভিন্ন ধৰণৰ মীনা বজাৰ এক্সপো লগতে বিভিন্ন ধৰণৰ কালচাৰেল খাদ্য আমাৰ ইয়াতে পাব। তেনেকৈ আমি গ্ৰীণ লাইফ NGOই প্ৰথমবাৰৰ বাবে আমি আমাৰ ৰাইজৰ সুবিধাৰ্থে আমাৰ সকলো ৰাইজে বহু দূৰত যায় ফেষ্টিভেল চাব লগা হয়, ডেইজি ফেষ্টিভেল কিবাকিবি। সেয়েহে আমি গ্ৰীণ লাইফ NGOই আমি চেষ্টা কৰিছোঁ যে আমাৰ অঞ্চলৰ মানুহখিনিক আমাৰ নিজে ওচৰৰ শুক্লাই নদীৰ পাৰতে এই ভাল উৎসৱ দেখাব পাৰিম। আমাৰ শুক্লাই অঞ্চলৰ শুক্লাই চেৰফাং সমষ্টিৰ অঞ্চলৰ যিসকল মানুহে ডেইজিং ফেষ্টিভেল চাবলৈ যায়, ইতিমধ্যে কোকৰাঝাৰলৈকে যাব নোৱাৰে বা ফেষ্টিভেল দেখা নাপায়, দূৰলৈ যাই পেলাই টিকট ক্ৰয় কৰি ফেষ্টিভেল চাব লগা হয়। সেয়েহে আমি চেষ্টা কৰিছোঁ গ্ৰীণ লাইফ NGOই যে আমাৰ ওচৰতে শুক্লাই নদীৰ পাৰতে আমাৰ অঞ্চলৰ মানুহখিনিক আমি ইয়াতে ধুনীয়া উৎসৱৰ আয়োজন কৰি আমি